ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক নাম হৈছে বৃষ্টি। আৰু এই বৃষ্টি ধাৰাবাহিকত কিশোৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয় বাৰু আপোনালোকে জানিব বিচাৰে নেকি? যদি আপোনালোকে তেখেতৰ প্ৰকৃত পৰিচয় জানিব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। নমস্কাৰ আপোনালোক সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজিৰ এই ভিডিঅ'টোত আমি বৃষ্টি ধাৰাবাহিকখনত কিশোৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিশোৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত নাম হৈছে শান্তনু শইকীয়া আৰু তেখেতৰ নিকনেম হৈছে সুমন। তেখেতৰ জন্ম হৈছিল 1992 চনৰ 2 ডিচেম্বৰ তাৰিখে। শান্তনু শইকীয়াৰ অৰ্থাৎ কিশোৰৰ ঘৰ হৈছে গোগামুখত, কিন্তু তেখেতে বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত বাস কৰে আৰু তেখেতৰ হবি হৈছে মডেলিং। এইবাৰ আমি কথা পাতি আহক তেখেতৰ অভিনয় জগত তেখেতে কেনেকৈ খোজ দিলে, কেনেকৈ তেখেতৰ অভিনয় আৰম্ভ কৰিলে। 2015 চনতে তেখেতে অভিনয় ষ্টাৰ্ট কৰিছিল। তেখেতে মডেলিং কৰি ভাল পাইছিল, তো মডেলিং কৰিছিল আৰু তেখেতে 2015 চনত তেখেতে এই ষ্টাৰ্ট কৰিলে অভিনয় জাৰ্ণিটো। আৰু তেখেতে মিষ্টাৰ নৰ্থ ইষ্ট মডেলিঙত পাৰ্টিচিপেটো কৰিছিল। তো এনেকৈ তেখেতৰ অভিনয় জগতটো আৰম্ভ হৈছিল। তেনেকৈ মডেলিং কৰিলে, এনেকৈ ধুনীয়াকৈ তেখেতে অসমীয়া গানত অভিনয় কৰিলে। তাৰপিছত তেখেতে এখন জনপ্ৰিয় ধাৰাবাহিক জোনাক এৰা পাতে, তো সেই ধাৰাবাহিকখনত তেখেতে অভিনয় কৰিলে। এইবাৰ যদি আমি কথা পাতোঁ তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে, তেখেতে প্ৰাথমিক শিক্ষা গোগামুখতে কমপ্লিট কৰে। তাৰপিছত তেখেতে HS সৃষ্টি কিং হাইস্কুলৰ গোগামুখৰ পৰা কমপ্লিট কৰে আৰু তাৰপিছত তেখেতে গুৱাহাটীলৈ আহে আৰু গুৱাহাটীলৈ আহি তেখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। তেখেতে কলেজ পঢ়িছিল ব্ৰহ্মপুত্ৰ ভেলী একাডেমী নৰ্থ লখিমপুৰত। আৰু এইটোৱেই আছিল আজি বৃষ্টি ধাৰাবাহিকৰ কিশোৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো এটাকৈ লাইক কৰিব বুলি আশা কৰিলোঁ আৰু তেখেতৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।